হাই দোস্ত, আজি সকলোকে মই দেৱালীৰ কাৰণে স্বাগতম জনালোঁ। আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব পাৰে। আপোনালোকে চাওক, মই দেৱালীৰ ভিডিঅ' বনাইছোঁ। আপোনালোকে কমেণ্ট কৰিব আৰু লাইক কৰিব। চাওক, আজি আমাৰ আইতাই ঠিক কৰিছে এইখিনি, আৰু এইখিনি মই বম কিনিছিলোঁ, আপোনালোকে চাব পাৰে। আৰু এইখিনি আমাৰ ঘৰৰ বাটত এইটো মই সজাইছিলোঁ। সজোৱা মানে মোৰ ভাইটি আৰু মায়ে সজাইছিলে, আৰু আপোনালোকে চাব পাৰে। চাওক কি ভাল লাগিছে। আপোনালোকে চব ভালমতে যাতে চাই লওক। আৰু আপোনালোকে আৰু এটা দেখুৱাই আছোঁ, এইটো চাওক, এইটোও ভাল লাগিছে। তৰা বনাইছে, এইখিনি মোৰ বমাইহঁতৰ বাটত বনাইছে। আপোনালোকে চাব পাৰে, বঢ়িয়া সজাইছে। এইখিনি যিখিনি খুঁটি পুতিছে তাত কলগছ চাকি জ্বলাব। আপোনালোকে চাব পাৰে, সেইখিনি ৰাতি চাকি জ্বলাই। আৰু এইখিনি হৈ আছে, এতিয়া লগাই শেষ হ'বহি। আৰু আমাৰ বমাই লগাইছে, এইটো মোৰ বমাই। আৰু আপোনালোকে চাব পাৰে, এইটো আমাৰ ঘৰৰ বাটতে সন্মুখত আমাৰ খুৰাহঁতৰ লগাইছে। এইটোও ভাল লাগিছে, ভাইটিয়ে লগাইছে। আপোনালোকে চাব পাৰে, ফুলটো আঁকিছে, ভাল লাগিছে ফুলটো। ৰাতিলৈকে ইয়াত চাকি দিয়া হ'ব। আপোনালোকে চাব পাৰে, ভালমতে সজাইছে। এইখিনিও পুৰা বঢ়িয়াকৈ সজাই আছে। আৰু এইখিনি বাটত গোটেই দীঘলকৈ এইখিনি চাকি দিয়া হ'ব। এইখিনি বাটখিনি গোটেই ৰাতি চাকি দিয়া হ'ব, মাটি চাকি দিব। আপোনালোকে চাব পাৰে, এইটো ভালমতে চাই লওক। আৰু এইখিনি আমাৰ দাদাহঁতৰ, বতাইহঁতৰে, এইটো বতাই সিহঁতৰো লগাইছে। আপোনালোকে চাব পাৰে, ফুলটো দাদাই সজাই আছে। লাইট লগাব ৰাতিখিনিত সজাই আছে। আৰু এইখিনি লগাইছে বেলেগ এঘৰ বতাই ঘৰত। তাৰপিছত এইখিনি চাওক বাটত, আৰু আন এটা দাদাই লগাই কেনে হৈ গৈছে ফাইনেলি। এইখিনি বেছি নসজাই বোলে দাদাহঁতৰ, সেইটো কাৰণে এইখিনি হৈছে। আৰু এতিয়া মই দোকানলৈ যাম। আৰু আপোনালোকে চাওক, মই দোকানলৈ যাম এতিয়া। বাটত উঠি গ'লোঁ। আমাৰ গাঁওখিনি এনেকুৱা হৈ থাকে সন্ধিয়া হ'লে। আৰু এইখিনি বাটখিনি আমাৰ এই গছজোপাৰ তলত জীয়াই বঢ়িয়া লাগে গৰম দিনত। এইটো পাহাৰ আছে ইফালে, আৰু ইফালে এতিয়া মই যাম দোকানলৈ। চাব পাৰে আপোনালোকে, এতিয়া মই দোকানলৈ গৈ আছোঁ। অলপ ভাগৰ লাগিছে কাৰণে জিৰাই লৈছোঁ। এতিয়া মই দোকানত যাম। ফাইনেলি দোকানলৈ আহি পালোঁ। এয়া সৰু সৰু ভণ্টি ভাইটিসকলে খেলি আছে ইয়াতে, গধূলিৰ কাৰণে খেলি আছে। এয়া বম ফুটাইছে, বিষ্ণু বুলি কোৱাটো আমাৰ লগৰ। এই চকৰি জ্বলাইছে, জ্বলাইকে সি পলাইছে। চাব পাৰে, সি জ্বলাইকে পলাইছে। তাৰপিছত এতিয়া আৰু এজন ভাইটিয়ে সি কলগছ লগাই বোলে। আপোনালোকে চাব পাৰে, জ্বলাই শেষ হৈ গ'ল ফাইনেলি। এতিয়া জ্বলাই উৰি গৈছে ওপৰলৈকে। এতিয়া আৰু দোকানত চাকি লগোৱাটো মই দেখুৱাই দিম আপোনালোকে। ইয়াত চাওক, দোকানত চাকি লগাইছে, আৰু গাঁৱত লগাই আছে চাকি মানুহে। এইফালে লাইট ফিটিং কৰি দিছে। অলপ ঘেলা উঠিছে কেমেৰাটো, বাৰু বেয়া নাপাব। এই দোকানত লগাইছে। তাৰপিছত আৰু সেইফালেও দোকান লগাইছে দাদাহঁতৰ, এইখিনি আমাৰ দোকান। আৰু এইফালেও লগাইছে। এই ৰাতি এতিয়া বেলুন উৰাব খুজিছে। এয়া বেলুন এটা যে গেছ বেলুন বুলি কয়, সেইটো জ্বলাব ওলাইছে দাদাহঁতে। চব উৰাই আছে, আমি দূৰৰ পৰা চাই আছোঁ। আপোনালোকে চাব পাৰে। এতিয়া ওপৰত উৰি যাব, আৰু এৰি দিব আৰু দাদাহঁতে। এতিয়া উৰিব আৰু এতিয়া ওপৰলৈকে। আপোনালোকে যাতে এটা বস্তু পাহৰি নাযায়, মোৰ চেনেলটোৰ কাৰণে কথাটো কৈ দিম, যাতে লাইক ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে মোৰ চেনেলটো। তাৰপিছত কমেণ্টটো কৰি দিব যদি ভাল লাগিছে। আৰু এইখিনি